পালে চাওকচোন ইমান বেছি আমলখি চব পালে গম পালো বাই বেষ্ট অফ লাক বাই বাই লগৰজনী ঘৰত ভাত চাত খাই মেলি আহিলোঁ এতিয়া তাই মাতি আছে ইমান ৰ'দ দিছে বাপৰে ছাতি নহ'লে মানে নহয় আৰু বহুত বেছি ৰ'দ দিছে দেই এতিয়া তাই মাতিছে মানে কিবা এটা খাওঁ বুলি ৰ'দত টেঙা খাই বহুত বেছি ভাল লাগে আৰু আমি দুইজনীয়ে টেঙা বুলি ক'লে আৰু দুইজনীয়ে খাওঁ আমাক কাকো নালাগে মানে আমি দুইজনীয়ে ডেইলি নহয় মানে যেতিয়া খাওঁ দুইজনীয়ে খাওঁ আৰু এতিয়া তাই মাতিছে কি খাওঁ জানো চাওঁগৈ আৰু মাতি আছে কাৰণে যাওঁ আৰু দুইজনীয়ে খাম আৰু পালে চাওকচোন ইমান বেছি আমলখি চব পালে আমলখি পৰি আছে এইবোৰ ইমান গৰৰে আমলখি আৰু এনেকুৱা পৰি আছে লোকৰ মানে কি কিনিব হ'লেতো এইবোৰ চাওকচোন গোটেই পালে চাওক আমলখি এইবোৰ ইমান ধুনীয়া ধুনীয়া আমলখি চাওক গোটেই পৰি আছে আপোনালোকৰ কামত লাগিলে ইয়াতে আহি যাব দেই আমাৰ ঘৰতে ইমান আছে এইবোৰ গুৱাহাটীত মানে য'ত কিনিব হ'লেতো এই অকণমানতে 10 টকা 20 টকা এইকণত 20 টকা চাগে এইখিনিয়ে পাম চাগে এইখিনিয়ে পাই মই কিনিছোঁ নহয় আগতে ইমানকণে দিয়ে চাওক আমাৰ ইয়াত চব ফালে পৰি আছে গোটেই আমলখি সেয়া চাওক ইয়াত ইমান বেছি লাগি আছে গছজোপাত এইফালে চাওক চব ফালে আমলখিয়ে লাগি আছে বহুত বেছি লাগি আছে দেই আৰু এইফালে এইবাৰ চাওক আম বহুত বেছি হ'ব দেই এইটো চাওক ইমান ওলাইছে আৰু এইবাৰ আম খাম আৰু ঠিকছে আহিছে আৰু টেঙা আৰু আমটো আৰু এইফালে আহি লগৰজনী ঘৰত এইটো নেমু আৰু বগৰী জলকীয়া এইবোৰ লৈ লৈছে আমলখি নিমখ জলকীয়া লৈ ল'লোঁ এতিয়া এইফালে চাওক গোটেইকেইটা লগৰজনী আৰু মই খাম লগৰ এটা আহিম বুলি কৈছে বাৰু আৰু এইফালে বগৰী মানে কেইটামানহে যে সেইকাৰণে নুজুৰিলে কাৰণে এইফালে আকৌ পথাৰত মাজত বিচাৰিব আহিছোঁ ইমান ৰ'দখনত এইফালে চাওক ইয়াত বিচাৰিব আহিছোঁ এইটো গছজোপা আছে মানে তাত আছে নাই চাই লওঁ আছেনে আঁতহি যাকে অ' মাই গড বগৰীৰ কাৰণে ইমান বেছি কষ্ট কৰিছোঁ পাম নে নাপাম জানো এইটো লগৰ ল'ৰাটো বহুত খাব পাৰে মানে দেই ছোৱালীৰ নিচিনাকৈ টেঙা খাব পাৰে আৰু এইয়া কেইটামান আছে আৰু এটা দুটামান লাগি আছে পকিলে আৰু গোটেই ৰঙা হৈ গ'ল তাৰে এটা দুটামান আছে সেইকেইটাই লৈ যাওঁ আৰু এতিয়া বগৰীটো পাৰিলোঁ তাৰপিছতে আহিছোঁ এইফালে কপৌ ফুল আছে বুলি কৈছে লগৰটোৱে ইয়াতে বোলে আগতে বহুত দেখিছে মানে সেইটো কাৰণে ল'ব আহিছিলোঁ সেইটো চাওক ইমান ৰ'দখনত আমি ক'ত ঘূৰি আছোঁ বা গোটেই ৰ'দ দি আছে আৰু কপৌ ফুল ল'ব আহিলোঁ হয় কিন্তু কপৌ ফুল নাপালোঁ ইয়াতে দেখিলোঁ মানে পৰুৱা টোপ আৰু সেইটো দেখি মানে গোটেইকেইটাই খাওঁ লাগিলে আৰু পৰুৱাটো খাই কোনে ভাল পায় জনাবচোন আৰু এইফালে চাওক পৰুৱাটোত এইটো লাগি আছে ইমান বেছি নাই চাগে দেই নাজানো কিন্তু দেখোঁতে সৰু নিচিনা লাগিছে আৰু এইফালে আহি আছোঁ এতিয়া সেইটো মানে পথাৰৰ মাজতে গড় এজোপা আছে পেহীহঁতৰ ঘৰ এইফালে আহিলোঁ পেহীহঁতৰ ঘৰলৈ ইয়াতে মানে দা চাহ নিব আহিছোঁ দা চাহ লাগে যেতিয়া আৰু ডলা চলা পানী চানী লাগিবই এইটো এতিয়া কি পাওঁ লৈ যাওঁ আৰু এইফালে কিন্তু ইহঁতৰ পোৱালি এটা আছে যিয়ে হাৰামি বা নিদিয়েই মানে আমাক আৰু এইফালে লৈ আহিছোঁ ডলা এটা আৰু দা লৈ আহিছোঁ এতিয়া পাৰিমগৈ এয়া লগৰটো পূৰা ৰেডি হৈছে আৰু পাৰিবৰ কাৰণে বেচেৰাটো খাবৰ কাৰণে ইমান কষ্ট কৰিছে ঐ এয়া চাওক উঠিব লৈছে দেই ওপৰলৈকে পাৰেনে নোৱাৰে ইহে জানিব দেই এইফালে চাই আছে পজিশ্যনটো মিলাই আছে লগৰটো কিমান পৰা লাগিছে গম পাইছ সেইডাল নেকাটিলোৱে সেইটোৱেইটো সেইডাল ন ইমান পুৰা একদম দিবি কাজা নলাবি এনেকে সেইটোৱে মেইনটো নাই নোলাব আমাৰ তাত অকণমান ওলাব নাই ওলাব কিন্তু বহুত আছিলে বহুত বেলেগ বেলেগকে পৰি এইটো সৰু জাতটো নেকি নহয় তাত পোনে পৰিব জ্ঞানমণি উঠা তাৰ পৰা উঠা এতিয়া সৰু অলপ যাব দি ল
আৰু আছে তাত নাই যদি আন এই চাইডলৈ আন মজা 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 ক'ত লাগি ধৰি আছে আমললি পোৱা কিবা খাবাইছ মৰিলে আজি মই ইমান হাঁহি আছো কালি সেই কান্দিব পাম নাজানো সিহঁতৰ লগত আহি আজি এই গতি লৈ যাব এতিয়া ঐ ইমান পৰুৱা এইটো পৰুৱা নে কি হয় বেছি নাই নেকি ন কাম কৰি আছো আজি কি কাম নাজানো জীৱনত ফাৰ্ষ্ট টাইম এইবোৰ কাম কৰি আছো নাইয়ে দেখোন আছে ওলাব দিলে কি হয় বিবেকা এইটো হেৰি হয় ন ইয়াত লাগি আহিবই নাই চিষ্টেম লাগিব ৰ গোটেই লৈয়ে গৈছে দেখোন কি হ'ব আকৌ এনেকুৱা আছিলে আকৌ পানী লৈ আগে হালধি দি দিব লাগিছিলে কি হেৰিছে লৈছ চব বাছি মিলাই সদায় মিঠা বুলি কৈছে এইফালে চাহক আমি পালো অকল পাত আনিছে মানে এইকেইটা ঘৰত বাচিবগে লাগিব আৰু লোকৰ চৰিয়া হয় লোকৰ পানী চব লোকৰ পৰা লৈ লৈছো ইমানে মানে কি ক'ম আৰু লোভিয়াকেইটা চাওকচোন আৰু ইফালে আহি ঘৰত আহি এতিয়া এনেকুৱা কাপোৰ এটা ল'ব লাগে তেতিয়া এনেকুৱা ঘূৰাব লাগে মানে তেতিয়া গোটেই এনেকুৱা পৰুৱাকেইটা এইকেইটা আৰু লগৰজনী ঘৰৰ ওচৰতে আছে আমাৰ মাহী ঘৰ এইফালে মাহীয়ে তাঁত বৈ আছে আমাৰ মাহীৰ কাম কি অকল তাঁত বোৱা মানে ইমান তাঁত বব পাৰে বাপৰে বহুত মানে এইটো চাওক তাঁত লগাই আছে আৰু মানে আহি মাহী ঘৰত সোমালোঁ মাহী ঘৰত মায়ে মদ চাত খালে আৰু এইবোৰ বিলাহী চিলাহী অলপ চিঙি আনিছে তাৰ শাকখিনিকা চ' সেইকাৰণে আৰু বহুত বেছি দেৰি হৈ গ'ল মই মাহী ঘৰত এনেই বহি আছিলোঁ ভণ্টিহঁতৰ লগত কথা পাতি আছিলোঁ আৰু এইফালে চাওক এই দুটা বহুত ধুনীয়াকৈ ধৰিব পাৰিছে এতিয়া চাওকচোন কেনেকুৱা হৈছে দেখিব এনেকুৱা বেয়া লাগিছে মানে বিষো হৈছে দেই এণ্ড দেন আজিৰ ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ যদি আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই ভাল পালে ভাল লাগিলে তেতিয়াহ'লে প্লিজ লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব এণ্ড যদি আপোনালোকে মোৰ ভিডিঅ'টো কোনোবাই নতুনকৈ চাইছে তেতিয়াহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিব চ' বাই বাই এভৰিৱান চি ইউ